2024 বৰ্ষৰ টি20 বিশ্বকাপৰ আজি চেম্পিয়ন টীম হৈ গ'ল ইণ্ডিয়া। সুদূৰ 13 বছৰৰ মূৰত আজি ট্ৰফি জিকিবলৈ সক্ষম হ'ল ইণ্ডিয়ান টীম। চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত যি ফাইনেল মেটছখন আজি হৈ আছিলে, আজি ইণ্ডিয়া 7 ৰানত জিকিবলৈ সক্ষম হৈ গ'ল। আজি ফাইনেলত হৰুৱাই দিলে চাউথ আফ্ৰিকাক। ইণ্ডিয়া আজি বেটাৰসকলে ইমান ভাল পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিলে। কোহলীয়ে ভালেই খেলিলে। পাঞ্চ ৰোহিত শৰ্মাৰ সোনকালে গুচি যোৱাৰ কাৰণে খেলখন বহুত তললৈ গুচি গৈছিলে। অক্ষৰ পেটেল, কোহলী আৰু শিৱম দুবে খেলখন বহুত ওপৰলৈ লৈ যোৱাৰ কাৰণে আজি ইণ্ডিয়ান টীম 176 টাৰ্গেট দিলে। খেলখন আজি ইণ্ডিয়া জিকি গ'ল। ইণ্ডিয়াৰ যদি বেটিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, ৰোহিত শৰ্মাই আজি ভাল খেলিব নোৱাৰিলে। 5টা বলত 9 মাৰিলে। কোহলীয়ে ভালেই খেলিলে, 76 ৰান মাৰিলে 59টা বলত। পাণ্টে ভাল খেলিব নোৱাৰিলে। সূৰ্যকুমাৰে ভাল খেলিব নোৱাৰিলে। অক্ষৰ পেটেলে ভালেই খেলিলে, 47 ৰান মাৰিলে 31টা বলত। শিৱম দুবে ভালেই খেলিলে, 16টা বলত 27। বাকী হাৰ্দিক পাণ্ডিয়াই 5 ৰান আৰু জাদেজা 2 ৰান। বাকী ঠিকেই খেলিলে বাৰু লাষ্টৰ কেইটাও। চাউথ আফ্ৰিকাৰ বেটাৰসকলে বৰ ধুনীয়া পাৰফৰ্মেঞ্চ দেখালে আজি। ক্লাছন ডিকক ভাল খেলিলে আজি। ক্লাছনে 22টা বলত 50 ৰান মাৰি বহুত খেলখন আগলৈ লৈ গুচি যায়। লাষ্টত খেলখন ইণ্ডিয়াৰ হাতলৈ আহি গ'ল। ডিককো বৰ ধুনীয়া খেল খেলে আজি। খেলখন চাউথ আফ্ৰিকাৰ হাততে আছিলে, লাষ্টত ইণ্ডিয়াৰ হাতত খেলখন আহি গ'ল। ইণ্ডিয়া বলিং বৰ ধুনীয়া কৰে। হাৰ্দিক পাণ্ডিয়া, বুমৰা, অৰ্শদীপ সিং বৰ ধুনীয়া বলিং কৰে। অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে বহুত মাৰ খালে আজি। ইণ্ডিয়াৰ যদি বলিং স্ক'ৰ কাৰ্ডখন যদি চোৱা হয়, অৰ্শদীপ সিঙে 2টা উইকেট পায় 4 অভাৰত 20 ৰান দি। বুমৰাই 4 অভাৰত 18 ৰান দি 2টা উইকেট পায়, বৰ ধুনীয়া উইকেট লয় আজি। অক্ষৰ পেটেলে 1টা উইকেট পায়। কুলদীপ যাদৱে উইকেট নাপালে। হাৰ্দিক পাণ্ডিয়া লাষ্টত খেলখন নিজৰ দমত লৈ আহে, 3টা উইকেট লৈ। ৰবীন্দ্ৰ জাদেজা উইকেট নাপালে। সুদীৰ্ঘ 13 বছৰৰ মূৰত আজি ইণ্ডিয়ান টীম চেম্পিয়ন হ'বলৈ সক্ষম হৈ গ'ল। একেৰাহে আজি ইণ্ডিয়ান টীম এখনো নহৰাকৈ চেম্পিয়ন হৈ গ'ল। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।